সাহায্যলৈ মুখ মেলি অপেক্ষা মিয়া বিদ্ৰোহী হেংদাংধাৰী সিটু শৃংখলৰ উজনিৰ জলপ্ৰলয়ত কত লোকাল সিটু শৃংখল জাতীয়তাবাদ কেৱল টিভি ফেচবুকত হুংকাৰ আৰু সাম্প্ৰদায়িক বিষবাস্পতে সীমাবদ্ধ জাতীয়তাবাদ মিয়া খেদুৱা শিৱসাগৰলৈ সহায় লৈ আগবাঢ়িছে মুছলমান নেতা দিনে নিশাই গালি পৰা আজমলৰ 2 কোটিৰ সাহায্যই মুখত চূণ সানিলে তথাকথিত হেংদাংধাৰীৰ লাজত মুখ লুকুৱাইছে তথাকথিত সিটু শৃংখলে উজনিৰ বানে উটুৱাই নিলে তথাকথিত জাতীয়তাবাদী নেতা সিটু বৰুৱা আৰু শৃংখল চলিখাক উজনিবাসীৰ দুৰ্যোগৰ সময়ত কোনো উমঘামেই নাই এই দুই তথাকথিত নেতাৰ কথাতে কয় প্ৰকৃতি আৰু বিপদে কেতিয়াও মানুহৰ জাত ধৰ্ম নাচায় উজনি অসম বিশেষকৈ ঐতিহাসিক শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট আজি বানৰ সংহাৰী ৰূপত উচন হ'বলৈ ধৰিছে দিখৌ দৰিকা আৰু দিচাং নৈৰ পানীয়ে ৰাইজৰ ঘৰ-বাৰী দোকান পোহাৰ যুৱকুল উটুৱাই নিলে খাদ্য আৰু খোৱাপানীৰ বাবে হাহাকাৰ কৰিছে বানাক্ৰান্তই কিন্তু এনে এটা কাৰুণ্যময় পৰিস্থিতিত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে সামাজিক মাধ্যমত দিন ৰাতি ধৰ্মৰ মেৰুকৰণ কৰি কেৱল হুংকাৰ দি থকা তথাকথিত জাতীয়তাবাদী আৰু ধৰ্মৰ ৰক্ষকসকল আজি ক'ত পলাতক হেংদাঙৰ দম্ভালি মাৰি থকা সিটু শৃংখল যিসকল নেতাই কথাই কথাই শিৱসাগৰৰ মাটিত থিয় হৈ হেংদাং লোৱাৰ ভাবুকি দিয়ে মিয়া খেদাৰ চিঞৰ বাখৰ কৰি কেৱল মাত্ৰ ফেচবুক লাইভৰ জৰিয়তে বিষবাস্প বিয়পাই সেই শৃংখল চলিহা আৰু সিটু বৰুৱা এই জলপ্ৰলয়ৰ সময়ত ক'ত আত্মগোপন কৰি আছে সামাজিক মাধ্যমত সাম্প্ৰদায়িক মন্তব্যৰে সমাজখনক খণ্ড বিখণ্ড কৰাটো অতি সহজ কিন্তু এবুকু পানীত নামি এটুপি খোৱা পানী বা এসাঁজ আহাৰ লৈ আৰ্তজনৰ কাষত থিয় হোৱাটো কিন্তু অত্যন্ত কঠিন আজি কেইবাদিনো পাৰ হৈ গ'ল শিৱসাগৰৰ বানপীড়িত অঞ্চলত এইসকল নেতাক কিন্তু পানী বুট মুড়ি এমুঠি লৈও ওলাই অহা দেখা নগ'ল ইয়াৰ পৰা স্পষ্ট হ'ল যে তেওঁলোকৰ জাতীয়তাবাদ কেৱল মাত্ৰ টিভি আৰু ফেচবুকৰ টিআৰপি সংগ্ৰহৰ এক সুলভ মাধ্যমহে ৰাইজে আজি কটুভাৱে প্ৰশ্ন কৰিছে শৃংখল সিটু সঁচাকৈয়ে অসমৰ জাতীয় সংগঠনৰ নেতা নে মুখাধাৰী একোগৰাকী গণশত্ৰু যি সময়ত তথাকথিত জাতীয়তাবাদী নেতাসকলে কেৱল ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি নিতাল মাৰিছে সেই সময়তেই উজনি অসমৰ এই মৰ্মান্তিক দৃশ্য দেখি সকলো ধৰ্মীয় মেৰুকৰণ ভাঙি ওলাই আহিল মৌলানা বদৰুদ্দিন আজমল উজনিত বানপীড়িত ৰাইজক সহায় কৰিবলৈ 2 কোটি টকাৰ সাহায্য ঘোষণা কৰিলে বদৰুদ্দিন আজমলে যোৰহাট চৰাইদেউ আৰু শিৱসাগৰৰ দুৰ্দশাগ্ৰস্ত এলেকাৰ প্ৰত্যেকজন ভুক্তভোগীৰ কাষলৈ সাহায্য প্ৰেৰণ কৰিবৰ বাবে আজমল নিজেই ধাৱমান হ'ল যিগৰাকী নেতাক জাতীয়তাবাদী আৰু হিন্দুত্ববাদী সংগঠনে প্ৰতিদিনে গালি গালাজ কৰাৰ থল হিচাপে ব্যৱহাৰ কৰি আহিছে সেইগৰাকী নেতাই ধৰ্ম সম্প্ৰদায় সকলো পাহৰি অসমৰ এই ভয়ংকৰ দুৰ্যোগৰ সময়ত প্ৰথমে সহায়ৰ হাত আগবঢ়াই স্পষ্ট কৰি দিলে যে মানৱতাতকৈ ডাঙৰ ধৰ্ম আৰু একোৱেই হ'ব নোৱাৰে আজমলৰ সাহায্যলৈ অপেক্ষা কৰিছে নেকি হেংদাংধাৰীসকলে আজি শিৱসাগৰৰ বুকুত বানাক্ৰান্ত মানুহে এটুপি পানী আৰু এমুঠি আহাৰৰ বাবে হাহাকাৰ কৰি কান্দিছে কিন্তু যিসকল নেতাই ধৰ্মীয় শ্লোগানেৰে আকাশ বতাহ উত্তাল কৰি ৰাখিছিল সেইসকলৰ এতিয়া কোনো উমঘামেই নাই সিটু বৰুৱা আৰু শৃংখল চলিহাৰ দৰে নেতাসকলেও এতিয়া আজমলে লৈ অহা সাহায্যৰ টকা আৰু সাহায্যৰ টুকুৰালৈকে হাত মেলিবলৈ অপেক্ষা কৰি আছে নেকি দিন ৰাতি ঘৃণা আৰু সাম্প্ৰদায়িকতাৰ বাৰ্তা বিয়পোৱা এইসকল তথাকথিত মুখাধাৰী নেতাই এই জলপ্ৰলয়ৰ পৰা শিক্ষা লোৱা উচিত যে প্ৰকৃতি আৰু বিপদে কেতিয়াও কোনো লোকৰ ধৰ্ম পৰিচয় বিচাৰ নকৰে কেৱল নিজৰ ৰাজনৈতিক আৰু ব্যক্তিগত স্বাৰ্থৰ বাবে জাতীয়তাবাদ আৰু ধৰ্মক সস্তীয়া অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা এইসকল নেতাক অসমৰ সচেতন ৰাইজে উপযুক্ত সময়ত উচিত শিক্ষা দিব বুলি এতিয়া সামাজিক মাধ্যমত সৰব চৰ্চা চলিছে নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ